যেহেতু চেঙাজান ট্ৰফি যেটো ফুটবল টুৰ্ণামেণ্ট গেম ইয়াত দিয়া হৈছিলে তাৰ বিষয়ে কি ক'ব আমাৰ চেঙাজান টুৰ্ণামেণ্ট আমাৰ খেলখন দিয়া আমাৰ বহু লক্ষ্য উদ্দেশ্য আছে প্ৰথম কথা আমাৰ চেঙাজান অঞ্চলটো একেবাৰে পিছপৰা গতিকে আমি আমাৰ অঞ্চলটো আগবঢ়াই নিবৰ বাবে লগতে যেহেতু আমাৰ এই অঞ্চলত বহু আমাৰ প্ৰতিভাৱান ল'ৰা আছে প্লেয়াৰ আছে তেখেতলোকে আগবাঢ়ি যাব পৰা তেখেতলোকে একোখন প্লেটফৰ্মৰ অভাৱৰ কাৰণে তেখেতলোকে আগবাঢ়ি যাব পৰা নাই গতিকে আমি সকলো দিশ আমি লক্ষ্য উদ্দেশ্য লৈ পিনি আমি সামৰি লৈ পিনি আমি এই খেলখন আমি ইয়াত অনুষ্ঠিত কৰিছোঁ আমাৰ ইয়াত থকা যিসকল প্ৰতিভাৱান যুৱক আছে তেখেতলোকক যাতে আমি ভাল এখন প্লেটফৰ্ম দিব পাৰোঁ তেখেতলোকে যাতে আগবাঢ়ি গৈ পিনি আমাৰ অসমৰ লগতে দেশৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে ভাল নাম আনিব পাৰে লগতে যাতে এনেধৰণৰ খেলৰ মাধ্যমে আমাৰ এই অঞ্চলটো যাতে এটি নাম হয় অঞ্চলটো আগবাঢ়ি নিয়াত যাতে আমাৰ এক সহায় হয় তেনেধৰণৰ উদ্দেশ্যকে লৈ পিনি আমি খেলখন আমি আয়োজন কৰিছিলোঁ যেহেতু আজি আমি চৰকাৰৰ ওচৰৰ পৰা এইটোৱে আহ্বান জনাম যে আমাক বৰ্তমান আমাৰ অঞ্চলসমূহত আমাৰ গাঁৱলীয়া অঞ্চলসমূহত যথেষ্ট প্ৰতিভাৱান যুৱক আছে গতিকে তেখেতলোকক আগবঢ়াই নিবলৈ চৰকাৰে হাত ল'ব লাগিব চৰকাৰে কিছুমান পদক্ষেপ হাতত ল'ব লাগিব আজি ধৰক আমাৰ ক্ৰিকেটে হওক ফুটবলে হওক আমাৰ হকী বেডমিণ্টনৰ পৰা ইত্যাদি কৰি সকলো দিশতে আমাক চৰকাৰৰ পৰা আমাক সহায় সহযোগিতা লাগিব তেখেতলোকে আমাক একোটা প্লেটফৰ্ম দিব লাগিব যি প্লেটফৰ্মৰ দ্বাৰাই আমাৰ প্ৰতিভাৱান যুৱকসকলক আমি আগবঢ়াই নিব পাৰিম আমি তেখেতলোকক আগবঢ়াই দিব পাৰিম আৰু তেখেতলোকক চৰকাৰে যদি আজি আমাক তেনেধৰণৰ প্লেটফৰ্ম আমাক যোগাৰ কৰি নিদিয়ে তেনেহ'লে আমাৰ প্ৰতিভাৱান ল'ৰাসমূহ আমাৰ ঘৰৰ ভিতৰতে লুপ্ত হৈ যোৱাৰ সম্ভাৱনা থাকে গতিকে আমি চৰকাৰৰ ওচৰত আমি বাৰম্বাৰ তথা আমি অতি সৰলতাৰে আমি আবেদন কৰিছোঁ যাতে আমাৰ এনেধৰণৰ অঞ্চলসমূহলৈ তেখেতলোকে চকু মেলি চাওক আমাক ক্ৰীড়াৰ পৰা ইত্যাদি কৰি সকলো দিশতে তেখেতলোকে আমাক আগবঢ়াই নিয়ক আমাৰ ইয়াত আছে যথেষ্ট প্ৰতিভাৱান যুৱক আছে খেলৰ দিশতে হওক শিক্ষা দিশতে হওক বিভিন্ন সমূহ দিশতে আমাৰ যিসকল প্ৰতিভাৱান যুৱক আছে তেখেতলোকক সকলো দিশতে আগবঢ়াই নিবৰ বাবে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ তেখেতলোকক এনেও সুধিম যেহেতু চেঙাজান ফুৰিব পাৰিলে আমি ধেমাজি জিলাৰ বানেগৰকা এই চেঙাজান অঞ্চলটো বিভিন্ন ঘাট প্ৰতিঘাতটো আছেই তাৰ মাজতে আমি এইখন খেল খেলাইছিলোঁ এই খেলখনৰ উদ্দেশ্য ইতিমধ্যে আমাৰ যেহেতু চেঙাজান ফুৰিব পাৰিলে আমি ধেমাজি জিলাৰ বানেগৰকা এই চেঙাজান অঞ্চলটো বিভিন্ন ঘাট প্ৰতিঘাতটো আছেই তাৰ মাজতে আমি এইখন খেল খেলাইছিলোঁ এই খেলখনৰ উদ্দেশ্য ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাই কৈ গৈছে বাৰে বাৰে এইটো কৈ নাথাকোঁ আমাৰ এইখিনি ক্ষেত্ৰত যথেষ্টখিনি আমি সহায় সহযোগিতা পাইছোঁ ৰাইজৰ আমাৰ বহু দূৰৰ অতিথিবৃন্দই আমাক সহায় কৰিছে আমাক উৎসাহ দিছে আৰু আমাৰ ধেমাজি জিলা ক্ৰীড়া এছ'চিয়েশ্যনে আমাক উৎসাহ দিছে পাৰ্মিশ্যন দিছে আৰু আমাৰ এইখিনি যিখিনি গণ্যমান্য ব্যক্তি আছে সকলোৱে আমাক বিভিন্ন ধৰণে দঢ়া পৰামৰ্শ আৰু আৰ্থিকভাৱেও আমাক সহায় সহযোগিতা কৰে কিমান সফলতা হৈছে বুলি আমি যিহেতু এবাৰ প্ৰথম পদক্ষেপ লৈছোঁ ইয়াততো আমাৰ কিছুমান অসুবিধা আছে কিছুমান আমাৰ মেটেৰিয়েলছ নাই গতিকে তেনেকুৱা কিছুমান সৰু সুৰা অসুবিধা নথকা নহয় তথাপিতো মই 99% ইয়াত মই ছাকচেছফুল হৈছোঁ বুলি মই ভাবিছোঁ আৰু আগন্তুক দিনত আমি যাতে আৰু জাক জমকতাৰে আৰু উঠি অহা চামক যাতে আমি উৎসাহ দিব পাৰোঁ এইখিনি আমি চেষ্টা কৰিম